সো গাইজ আইতা গৰাকীয়ে কিবা এটা বোৱাৰীৰ বিষয়ে ক'ব শুনক। ইমানে চিৰিয়েল ভাল ভাল চিৰিয়েল ওলাইছে, আদৰ্শমূলক চিৰিয়েল ওলাইছে, কিন্তু চিৰিয়েলবোৰ চাই মানুহ আদৰ্শৰ হোৱা নাই হয় নাই? কিন্তু আজিকালি কি হৈছে বোৱাৰীবিলাকে মানুহক ৰেছপন্স কৰিব নাজানে। মই চবকে কোৱা নাই, কিছুমান আছে কিছুমান আছে মানে হয় নাই তেনেকুৱা মানে কি হয় মাক দেউতাকক বেছিকে অহংকাৰ কৰিব লৈছে, কিন্তু তেওঁলোকৰ মাক বাপেকো যে আছে সেই কথাটো বুজি নাপায় নহয় জানো মা? সেইটো যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, যাৰ যাৰ গাত কৈছে তেওঁলোকে গাত লাগিব নালাগে। চ' আপোনালোকে এই কথাটো আইতাই ভাল ভাবিয়ে কৈছে, সকলোৱে ভাল হওক, সকলোৱে মিলি জুলি থাকক হয় নাই? আইতাৰ নামটো কি ক'লে? অনিমা দত্ত বৰা। আপোনাৰ হেৰি কি কৰিছিলে আপুনি? চাকৰি কৰিছিলে কিহত? স্কুলত কৰিছিলে। এনেই মাক কিমান বয়স হ'ল এতিয়া আপোনাৰ? 75।